নমস্কাৰ, পৰাপৰি ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি চয়াবিনৰ সৈতে বেচনৰ পকৰি বনাই দেখাবলৈ লৈছোঁ। এয়া চয়াবিনকেইডোখৰ ধুই লৈছোঁ। এতিয়া ধুই পিনে মিক্সিত পেষ্ট কৰি ল'ম। এতিয়া মিক্সিত প্ৰেছ কৰি ল'বলৈ লৈছোঁ। পেষ্ট কৰা হৈ গ'ল। বেচন একাপ লৈ লৈছোঁ। অকণমান নিমখ দি লৈছোঁ। জলকীয়া গুড়া অকণমান দি লৈছোঁ। ধনিয়া পাত অকণমান কুটি লৈছোঁ। তাৰপৰা এতিয়া সেয়া সানি লৈছোঁ। আজি এই ৰেচিপিটোত পিঁয়াজ নহৰু একো ব্যৱহাৰ নকৰোঁ। সানি লোৱা হৈ গ'ল। এতিয়া অলপ অলপকৈ পানী দি লৈছোঁ। অকণ অকণকৈ পানী দি সানি ল'ব লাগিব এনেকৈ। মই কেৰাহীৰ পৰা গৰম তেল অলপ ইয়াত দি লৈছোঁ। দি লৈ পেলাই আকৌ অলপ সানি ল'ব লাগিব। মই কেৰাহীত এটা এটাকৈ দি লৈছোঁ। মই পিঠাৰ চেপতে দিছোঁ। মই আটাইকেইটা দিয়া হৈ গ'ল। মই এতিয়া এটা এটাকৈ লুটিয়াই লৈছোঁ। আপোনালোকে যদি এনেকৈ চয়াবিনৰ সৈতে বেচনৰ পকৰি খোৱা নাই, খাই চাব। ভাতৰ লগতো খাব পাৰে, চাহৰ লগতো খাব পাৰে। মোৰ পকৰিকেইটা হৈয়ে গৈছে। পকৰি হৈয়ে গৈছে। এতিয়া মই কাঢ়িব পৰা হৈছে। মই কাঢ়ি লৈছোঁ। বাকীকেইটাও এনেকৈ কাঢ়ি লৈছোঁ। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।